সংবাদ for the people with the people জনগোষ্ঠী সন্মিলনৰ ধনচিৰি জিলাৰ চুঙাজনত কালি যিটো ব্যৱস্থা কৰিলে আমি সদায় কৰোঁ সেই ব্যৱস্থাটো, কিন্তু আনুষ্ঠানিকভাৱে যিটো ব্যৱস্থা কৰিলে জুই ফুৱা উৎসৱ সঁচাকৈ বৰ আকৰ্ষণীয় হৈছে। আৰু তাত এই চুঙাজান নাওজান অঞ্চলৰ প্ৰায়ভাগ কলিতা মানুহে তাত আহিছে, আবাল বৃদ্ধ বনিতাৰ পৰা শিশুলৈকে সকলোৱে আহিছে আৰু একেলগে আমি তাত মনৰ বাৰ্তালাপ কৰিছোঁ, মনৰ ভাৱৰ আদান প্ৰদান কৰিছোঁ আৰু এসাঁজ লগে ভাগে খাই বহুত আনন্দ পাইছোঁ, তৃপ্তি পাইছোঁ। আৰু আপোনালোকৰ মাধ্যমেৰে আমি চুঙাজান নাওজানৰ সমূহ কলিতা জনগোষ্ঠীৰ ৰাইজকে আমি ধন্যবাদ জনাইছোঁ, তেনেকুৱা এটা ব্যৱস্থা কৰি আমাক মাতি আনি তেওঁলোকৰ মনৰ ভাৱ লোৱাৰ বাবে। আগৰনো কেন্দ্ৰীয় অধিৱেশন আছে দ্বিবাৰ্ষিক, তাৰ বিষয়ে অহা 23, 24, 25 জানুৱাৰীত গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু ইয়াৰ ওচৰৰ সমজিলা 3খন যেনে ধনচিৰি, বোকাখাট আৰু তিতাবৰ, তেওঁলোকৰ সহযোগত সপ্তদশ দ্বিবাৰ্ষিক কলিতা জনগোষ্ঠীৰ সন্মিলন অসমৰ অধিৱেশন অনুষ্ঠিত হ'ব গৈ আছে। আৰু এইখন অধিৱেশনে সমগ্ৰ উজনি অসমত কলিতা মানুহক একত্ৰিত কৰাৰ কাৰণে উদ্যোগ লৈছে আৰু আমি আশা কৰিম যে তাত 20-25 হাজাৰ মানুহ গোট খাব, সমগ্ৰ অসমৰে মানুহ আহিব, কিন্তু বিশেষকৈ উজনি অসমৰ মানুহে তাত আহি গোট খাই চৰকাৰক আমি এটা আহ্বান জনাম তাৰ পৰাই, যাতে আমাৰ যিবোৰ সমস্যা মৌলিক সমস্যা, এই মৌলিক সমস্যাবোৰ চৰকাৰে সমাধান কৰাৰ কাৰণে আগবাঢ়ি আহে। বিশেষকৈ আমি ৰাজনৈতিক এটা প্ৰস্তাৱ ল'বলৈ গৈ আছোঁ যে অসমৰ 6 জনগোষ্ঠীক জনজাতীয়কৰণ কৰি অসম চৰকাৰে যিটো ব্যৱস্থা লৈছে, এই ব্যৱস্থাটোত আমি সুখ প্ৰকাশ কৰিছোঁ, আমি সুখী হৈছোঁ, কিন্তু তাত কলিতাসকলক কিয় বাদ দিয়া হ'ল? গতিকে আমি চৰকাৰক আহ্বান জনাম সেই অধিৱেশনৰ পৰা যে এই 6 জনৰ লগতে অসমৰ কলিতাসকলকো জনজাতীকৰণ কৰি জনগোষ্ঠীয় যিটো সমস্যা, এই সমস্যাটোৰ স্থায়ী সমাধান কৰিব লাগে, অন্যথাই কিন্তু স্থায়ী সমস্যা কেতিয়াও নহ'ব। কাৰণ কলিতা মানুহবিলাক এতিয়া জাগিছে, এতিয়া ওলাই আহিছে, মানে শ কলিতাৰ ডেকা ল'ৰা এতিয়া ওলাই আহিছে। আৰু ডেকা ল'ৰাবোৰ যেতিয়া ওলাই আহিব কলিতাৰ বা মহিলাসকল যেতিয়া ওলাই আহিব, তেতিয়া কিন্তু চৰকাৰৰ কোনো ধৰণৰ নিষ্ঠাৰ নাথাকিব। গতিকে ভাল চৰকাৰখনৰ বহুত পদক্ষেপৰ আমি সমৰ্থন কৰোঁ, কিন্তু সমৰ্থন কৰিলেও আমাক নস্বাত কৰি থৈ দিব সেইটো কিন্তু আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আপোনালোকৰ মাধ্যমেৰে আমি চৰকাৰক কৈছোঁ, সময় থাকোঁতে জনগোষ্ঠীয় সমস্যা যদি সমাধান কৰিব বিচাৰে, কলিতাসকলকো জনজাতিৰ তালিকাভুক্ত কৰিব লাগে। আৰু অসমৰ পৰা মানে খিলঞ্জীয়া মানুহৰ যিটো দপদপনি, এই দপদপনিটো অক্ষুণ্ণ ৰখাৰ কাৰণে চৰকাৰে কাম কৰি যাওক, আমি চৰকাৰৰ লগত আছোঁ।